ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আহক আজি অপৰাধ মই আৰম্ভ কৰোঁ। পালুৱা দুৰ্ভাগ্য উপস্থিত হোৱা ঘটক লগ লগাওঁতা উপদ্ৰৱ পৰৰ পৰা হোৱা অনিষ্ট বা অত্যাচাৰ পঞ্জীয়কৰ সহকাৰী বিষয়া। জলতৰংগ পানীৰ ঢৌ জলপূৰ্ণ পাত্ৰত দুডাল মাৰিৰে আঘাত কৰি উলিওৱা শব্দ ধুনুকা সহজে ভগা নিৰ্ভয় ভয় নথকা বহিষ্কৃত বাহিৰ কৰা। প্ৰতিবাদ ঊনবিংশ শতিকাৰ শেষৰ ফালে ইউৰোপৰ চিত্ৰশিল্প সংগীত আৰু সাহিত্যত গঢ় লৈ উঠা আন্দোলন লভ্য পাবলগীয়া উত্তপ্ত অতিশয় উত্তপ্ত বা উষ্ণ সুখ্যাতি সুনাম বা যশস্যা মাখন গাখীৰ মঠি উলিওৱা তেলেতীয়া বস্তু বা গাখীৰৰ সাৰভাগ হস্তান্তৰ এজনৰ হাতৰ পৰা বা অধিকাৰৰ বস্তু আনৰ হাতলৈ যোৱা কাৰ্য লেটাৰ বল বা ক্ষমতা ৰসিয়াল ৰসযুক্ত বা ৰস থকা য'ত কিঞ্চিত অলপমান বা কিঞ্চিত মাদল এবিধ ঢোল মনোবেদনা মনৰ দুখ চেতনা। খণ্ডবাৰৰ প্ৰশ্ন উত্তৰটো হৈছে ধৰালৈ যিদিনা নামিব হৰক লেখক সত্যপ্ৰসাদ বৰুৱা। এইবাৰৰ প্ৰশ্ন হৈছে প্ৰথম অসমীয়া একাংকিকা নাটকখনৰ নাম কি?